ছচিয়েল মিডিয়াত ভাইৰেল হৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা কেইখনমান ফটোগ্ৰাফ। বিশেষকৈ দক্ষিণ শালমৰাৰ নস্কৰা LP স্কুলৰ এইখন ফটো ছচিয়েল মিডিয়াত ইমানেই প্ৰচাৰ হৈছিল যে BBCৰ দৰে সংবাদ মাধ্যমেও ইয়াক লৈ বাতৰি সম্প্ৰচাৰ কৰিছিল। আৰু এইখন ফটোৰ নায়ক স্বৰূপ এই দুই শিশু তৃতীয় শ্ৰেণীৰ হাইদৰ আলী খান, জিয়াৰুল আলী খান, সহকাৰী শিক্ষক মিজানুৰ ৰহমান, নৃপেন ৰাভা, জয়দেৱ ৰয়ক গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত 10,000 টকাৰ আৰ্থিক পুৰস্কাৰ আজমল ফাউণ্ডেশ্যনৰ। বিশিষ্ট সাংবাদিক অদিত কুমাৰ ফুকনৰ হাতৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰিলে সকলোৱে। নস্কাৰ LP স্কুলৰ প্ৰধান শিক্ষক তথা এইগৰাকী তাজিম সিকদাৰকো আগবঢ়োৱা হয় 25,000 টকা। ইয়াৰ উপৰি দক্ষিণ শালমৰাৰ এইগৰাকী মহিলা সুৰজা বেগমলৈও আগবঢ়োৱা হয় নগদ ধনৰ পুৰস্কাৰ। উল্লেখযোগ্য যে নস্কাৰ LP স্কুল, মাজৰ আলগা LP স্কুল আৰু ডিমাতলা পাৰ্ট 2 LP স্কুলৰ শিক্ষক তথা ছাত্ৰসকলে বানৰ বিভীষিকাৰ মাজতো দেখুওৱা দেশপ্ৰেমৰ বাবে সাংসদ পুঁজিৰ পৰা 1 লাখকৈ টকা আগবঢ়ালে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে। নিজ সমষ্টিৰ সংখ্যালঘু প্ৰধান অঞ্চলৰ দেশপ্ৰেমৰ ছবিয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ পোৱাত গৌৰৱবোধ বদৰুদ্দিন আজমলৰ। ইমান কষ্ট কৰি যিবিলাকে পতাকাত চালাম কৰিছে আমি সকলক চালাম কৰিছো। আমি এই মানুহবিলাকক ইয়াত আনিছো। আনাৰ মেইন উদ্দেশ্যটো হ'ল যে মই MP, মই আগে MLA আছিলো এই জেগাত, মোৰ ল'ৰাও MLA আছিল। মই মোৰ MP ফাণ্ডৰ পৰা 1 লাখ টকা সেই স্কুলক আমি দিম, সব স্কুলক। এই অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাংবাদিক অদিত কুমাৰ ফুকনে একাংশই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ফটোসমূহক লৈ আগবঢ়োৱা বিৰূপ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নিজৰ ভাষণ প্ৰসংগত জমিয়তৰ ইতিহাস উল্লেখ কৰি RSSৰ সমালোচনাত মুখৰ হ'ল বিশিষ্ট সাংবাদিকগৰাকী। ফেচবুকত এই ফটোখিনি যেতিয়া আপলোড হৈছিলে আমাৰ কিছু সংকীৰ্ণ মনা ব্যক্তিয়ে এই ফটোখনক লৈ বৰ তাচ্ছিল্য কৰা পৰিলক্ষিত হৈছিল। স্বাধীনতাৰ প্ৰথম প্ৰস্তাৱটো 1921 চনত 22 চনত জমিয়ত উলেমাই প্ৰথম এই প্ৰস্তাৱটো দাখিল কৰিছিল। RSSে যিটো মানে বিপৰীত দিশত আছিল, স্বাধীনতাৰ পক্ষত নাছিল, প্ৰথম যিটো প্ৰস্তাৱ দিছিল আৰু জমিয়তৰ ব্যক্তিসকল আজি উপনুমাৰ পাত্ৰ হৈ আছে। ইয়াৰ পাছতেই বদৰুদ্দিন আজমলৰ বিস্ফোৰণ। ভাৰত বাংলা সীমান্তৰ বান বিধ্বস্ত সংখ্যালঘু অঞ্চলত গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা লোকক হাৰাশাস্তি কৰিছে সীমান্ত সুৰক্ষাত নিয়োজিত BSFৰ জোৱানে। বিভিন্ন জায়গাত গৈ দেখিছো যে BSFে মানুহসকলৰ ওপৰত বহুতেই হেৰাসমেণ্ট দি আছে। এক গাঁৱৰ মানুহ নদীৰ এইফালৰ পৰা সেইফালৰ যত জাগাত ঘৰ লৈ গৈ আছে, ট্ৰান্সফাৰ কৰি আছে, সেই টাইমো BSFে আহি মানুহক মাৰামাৰি কৰে, পিটাপিটি কৰে। সংবাদ মেলত AIDFৰ অভিযোগ, বান পৰিস্থিতিৰ বাবে সাজু হৈ নথকা ৰাজ্য চৰকাৰে বানৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হৈছে। সরকার সম্পূর্ণভাবে প্রস্তুত নাছিল এবার বানপানি মোকাবিলা করতে। সরকার প্রস্তুতি যথেষ্ট গাফিলতি আমি লক্ষ্য করি। কেমেৰা পাৰ্চন অৱনীৰ সৈতে গুৱাহাটীৰ পৰা সাজাদুল ৰাণা হুছেইনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।